সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱাকালি 30 অক্টোবৰ তাৰিখে সঞ্চালক মহোদয়ে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ হাতত প্ৰদান কৰা লিখিত প্ৰতিশ্ৰুতিত অংগনবাদী সহায়িকাসকলৰ প্ৰমোশ্যনৰ খবৰ। অংগনবাদী সহায়িকাসকলক প্ৰমোশ্যন কেতিয়া প্ৰদান কৰা হ'ব আৰু কি নিয়মত প্ৰমোশ্যন দিয়া হ'ব, আজি এই গুৰুত্বপূৰ্ণ খবৰ লৈ এই ভিডিঅ'টো মই বনাইছোঁ। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। পৰৱৰ্তী সময়ত মই আপোনালোকৰ উপকৃত হোৱাকৈ আৰু অধিক খবৰ দি থাকিব চেষ্টা কৰিম। অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা সহায়িকা অৰ্থাৎ হেল্পাৰসকলৰ প্ৰমোশ্যনৰ বিষয়টো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে সঞ্চালক মহোদয়ে। অংগনবাদী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা সহায়িকাসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ যে প্ৰমোশ্যন কেতিয়া। শীঘ্ৰে ৰাজ্যৰ অংগনবাদী সহায়িকাসকলে পাব প্ৰমোশ্যন। এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছোঁ আপোনালোকক। সহায়িকাসকলৰ প্ৰমোশ্যনৰ বাবে বয়সৰ সীমা উঠাই ল'বলৈ ৰাজ্য চৰকাৰলৈ প্ৰপ'জেল ইতিমধ্যে প্ৰেৰণ কৰিছে সঞ্চালক মহোদয়ে, যাতে কোনো ধৰণৰ বয়সৰ সীমা নাথাকে অংগনবাদী সহায়িকাসকলৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বয়সৰ সীমা উঠাই লোৱাৰ লগে লগেই 10 বছৰ একেৰাহে কাম কৰা সহায়িকাই পোনে পোনে পাব কৰ্মী পদলৈ প্ৰমোশ্যন। সঞ্চালক মহোদয়ে প্ৰদান কৰা সেই লিখিত প্ৰতিশ্ৰুতি মতে যদি সঁচা হয়, তেতিয়াহ'লে ৰাজ্যৰ হাজাৰ হাজাৰ সহায়িকাই শীঘ্ৰে কৰ্মী পদলৈ পদোন্নতিৰ নিযুক্তি পত্ৰ পাব। সঞ্চালক মহোদয়ে দিয়া লিখিত প্ৰতিশ্ৰুতি মতে সহায়িকাসকলৰ বয়সৰ সীমা উঠাই লোৱাৰ লগে লগেই ৰাজ্যৰ সহায়িকাসকলে পোনে পোনে কৰ্মী পদলৈ পদোন্নতি পাব। যিসকল সহায়িকাই কেন্দ্ৰসমূহত একেৰাহে 10 বছৰ কৰ্মৰত হৈ আছে তেওঁলোকে পাব প্ৰমোশ্যন।